হাই বন্ধুসকল, আগৰ ভিডিঅ'টোত হিউমিডিটি কি তাৰ ভিডিঅ' এটা বনাইছোঁ, চাই ল'ব পাৰে। বহুতে কয় ইনকুবেটৰৰ ভিতৰত কণীৰ পৰা পোৱালি ওলাব নোৱাৰে, কণীতে মৰি যায়। আমাৰ তেনে হোৱা নাই, আমাৰ 100% পোৱালি কণী ফুটিছে। এতিয়া ইনকুবেটৰৰ ভিতৰত টেম্পাৰেচাৰৰ বাবে হিউমিডিটি কমিব পাৰে, সেয়েহে ইনকুবেটৰৰ ভিতৰত বাল্বটোৰ তলত ৰখা পানীৰ পাত্ৰটো সদায় লক্ষ্য কৰি থাকিব। পানী কমিলে সদায় পানীৰে পাত্ৰটো পূৰ কৰি ৰাখিব। আৰু 14 পৰা 15 দিনৰ দিনা স্প্ৰে বটলেৰে পাতলকৈ কণীৰ ওপৰত পানী স্প্ৰে কৰি দিব। দিনত এবাৰকৈ পানী স্প্ৰে কৰি যাব, তেতিয়া কণীৰ পৰা পোৱালিবোৰ কষ্ট নোপোৱাকৈ ফুটি ওলাব পাৰিব আৰু পোৱালিবোৰ বৰ স্বাস্থ্যৱান হ'ব। এয়া আমাৰ ফাৰ্মৰ প্ৰথম জাকৰ পোৱালি, এয়া দ্বিতীয় জাকৰ।